নমস্কাৰ, মোৰ চেনেললৈ স্বাগতম জনালোঁ। এইখিনিতে মই ভিডিঅ'টো নোচোৱাৰ আগতে এটা কথা আপোনালোকক জনাই থওঁ যে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি থ'ব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনত নতুন ছাৰ্ভে লিষ্টখন আহি গ'ল। প্ৰায়বিলাক মহিলাৰ কাৰণে ভাল খবৰ আৰু কিছুমান মহিলাৰ বাবে বেয়া খবৰ। বেয়া খবৰ বুলি মই এই কাৰণে কৈছোঁ কিয়নো কিছুমান HSG 2 মহিলাৰ ছাৰ্ভে হোৱা নাই আৰু যিসকলৰ ছাৰ্ভে হোৱা নাই তেওঁলোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে যি 10,000 টকা লাভ কৰাৰ কথা আছিল তেওঁলোকে সেইটো নাপাবও পাৰে। সেই বিষয়ে আমাক সঠিকভাৱে জানিবলৈ দিয়াও নাই। মই নিজৰ মোবাইলটোতে দেখাই দিম আপোনালোকে লিষ্টখন কেনেদৰে চাব পাৰিব। তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু অলপো স্কিপ নকৰাকৈ শেষৰলৈকে মোৰ ভিডিঅ'টো চাই যাব। ফাৰ্ষ্টতে আপোনালোকে এনেকৈ গুগল ক্ৰম ব্ৰাউজাৰটোত যাব, গৈ কিনি ইয়াত চাৰ্চ কৰিব লাখপতি DD আছাম বুলি। লাখপতি DD আছাম এনেকৈ এইটো তলত অপশ্যনটো আহি যাব লাখপতি DD মনিটৰিং ৰিপৰ্ট। আপোনালোকে এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকৈ এখন পেজ খোল খাই যাব। এইখিনিতে মই আপোনালোকক কৈ থওঁ যিসকলৰ মানে এতিয়ালৈকে ছাৰ্ভে হোৱা নাই, যদি ছাৰ্ভে নহয় সেইসকলে হয়তো এই মহিলা উদ্যমিতা আঁচনিৰ টকাখিনি লাভ নকৰিব। সেইকাৰণে মই দেখাই দিছোঁ কাৰ কোনটো গোটৰ কেইটা মেম্বাৰ মানে ছাৰ্ভে হৈছে। প্ৰথমতে আপোনালোকে যাব, ষ্টেট নেম আছে, টোটেল হাউচ হোল্ড, তাৰপিছত টোটেল হাউচ হোল্ড ছাৰ্ভে কিমান হৈছে, কিমান পাৰ্চেণ্ট ছাৰ্ভে হৈছে সেইখিনি গোটেইখিনি ইয়াত লিখাই আছে। আমি এতিয়া ষ্টেটটো চিলেক্ট কৰি ল'ম, আমাৰ আছাম। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট এখন পেজত নাই, আমাৰ ডিষ্ট্ৰিক্টটো ছেকেণ্ড পেজত যাম। ছেকেণ্ড পেজত এইটো কামৰূপ আছে আমাৰ ডিষ্ট্ৰিক্ট। মই যিহেতু কামৰূপ ডিষ্ট্ৰিক্টৰ হয়, কামৰূপটো মই চিলেক্ট কৰি দেখালোঁ। আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটোত আপোনালোকে নিজে চিলেক্ট কৰি ল'ব। নেটৱৰ্কৰ কাৰণে বহুত শ্ল' আৰু এইটো শ্ল'য়ে মাৰিব, কাৰণ প্ৰত্যেকটা বস্তু চাওঁতে অলপ শ্ল' মাৰে এইটো। এইবাৰ আছাম কামৰূপ আহি গ'ল আমাৰ এই আহিছে। এইবাৰ আপোনালোকৰ ব্লক নেম, যোনটো ব্লকৰ মানুহ হয় আপোনালোকে সেইটো ব্লক চিলেক্ট কৰি ল'ব। দেখিছেনে ব্লক নেম আছে, টোটেল হাউচ হোল্ড আছে, কিমানখিনি ছাৰ্ভে হৈছে। ইয়াত 15,991 ঘৰ মানে মানুহ আছে, তাৰে কিমান হৈছে 14,706 ঘৰহে মানে ছাৰ্ভে হৈছে। বাকীখিনি হোৱা নাই বা নহ'বও পাৰে, আৰু যিসকলৰ নহয় সেইসকলে নাপাবও পাৰে। পাৰ্চেণ্টেজটো কিমান হৈছে 92% মানে ছাৰ্ভে হৈছে। আমাৰ ব্লকটো হৈছে, এখন পেজত নাই আমাৰ ব্লকটো, ছেকেণ্ড পেজ। আমাৰ ব্লকটো হৈছে ৰামপুৰ। মই ৰামপুৰটো এনেকৈ চিলেক্ট কৰি ল'লোঁ। আপোনালোকক মই এটা দেখাই দিম HSG, বাকীখিনি আপোনালোকৰ যোনটো গোটৰ হয়, যোনটো HSG মেম্বাৰ হয় সেইখিনি আপোনালোকে নিজে চাই ল'ব। ইয়াৰ পিছত আহিব আপোনালোকৰ গাঁও পঞ্চায়ত। আমাৰ গাঁও পঞ্চায়ত আমাৰ হ'ব সাপত্তাৰি গাঁও পঞ্চায়ত। আপোনালোকে নিজৰ গাঁও পঞ্চায়তটো চিলেক্ট কৰিব। এতিয়া ইয়াৰ পিছত ওলাব ভিলেজ নং।
ভিলেজ নং যেতিয়া ওলাব যেতিয়া আপোনালোকে ভিলেজ নংটো সিলেক্ট কৰিব মানে নেটৱৰ্কটো অটোমেটিক্যালি বহুত স্লো হৈ যায় চাব দেই এতিয়া আপোনালোকক মই দেখাই দিম 1 নম্বৰ জিয়াকুৰ ভিলেজ মই আমাৰ টোটেল হাউস হোল্ড আছে 306 ঘৰ কিমান সাৰ্ভে হৈছে 304 ঘৰ আমাৰ মানে 99% হৈছে 1% হোৱা নাই কিয়া সো হে মানে 2 ঘৰে নাপাবও পাৰে সো মই এবাৰ সিলেক্ট কৰি দেখাই দিছো কাৰ কা হোৱা নাই এটো ভিলেজখন সিলেক্ট কৰোতে বহুত সময় ৰখিব লাগে এখন ভিলেজ বুলি নহয় যিকোনো ভিলেজ সিলেক্ট কৰিলে আপোনালোকে নেটৱৰ্কটো বহুত স্লো মাৰি দিয়ে এনেকৈ ৰখিবই লাগিব আপোনালোকৰ এইটো 1 নং কলাপানী যিটোৰ মানে ভিলেজ নং আছে তাত কিমান আছে মানুহ 116 ঘৰ আছে তাত 89 ঘৰে সাৰ্ভে হৈছে পার্সেন্টেজ হিচাপে 77% বহুতখিনি মানুহে ইয়াত কাট গৈছে মানে বহুতখিনি নাপায় ইয়াত সো যোনখিনিয়ে নাপায় তেওঁলোকে কিহৰ কাৰণে নাপায় একবাৰ জীৱিকা সখীৰ লগত আলোচনা কৰি ল'ব কাৰণ এতিয়া আৰু সাৰ্ভে কৰিব সময় নাই যদিও কিবা কাৰণত যদি সাৰ্ভে কৰে তেওঁলোকৰ লগত আলোচনা কৰি আপোনালোকৰ যিখিনি প্ৰবলেম আছে সলভ কৰি ল'ব সো মই এতিয়া দেখাই দিম আমাৰ 1 নম্বৰ এসএসজি নেম বিলাক আহিছে 1 নম্বৰ জিয়াকুৰ মনালিসায়ে মই ইয়াৰে এটা দেখাই দিম এটো দেখাই দিছো এটো বিষ্ণুজ্যোতি এসএসজি তাত কিমান আছে তাত চাব দেই টোটেল হাউস হোল্ড আছে কিমান বিষ্ণুজ্যোতি এসএসজি টো 12টা কেইটা হৈছে সাৰ্ভে হৈছে 11টা মানে পার্সেন্টেজ হিচাপে 92 ইয়াত মানে এক ঘৰে ইয়াতে নাপায় এঘৰ মানে যিকোনো এটা মেম্বাৰ হয়তো সেই মেম্বাৰটোৱে এই ধনৰাশি নাপায় মই দেখাই দিওঁ কোনটো নাম কোন গৰাকী মহিলাই নাপায় সেইটো কিন্তু ইয়াত উল্লেখ নাথাকে কিন্তু সাৰ্ভে মতে এই দেখছে না এটো বিষ্ণুজ্যোতি 12 কিমান আছে সাৰ্ভে হৈছে 11 ঘৰ 92% তেওঁলোকে নাপায় এনেকে চাব এটো চাব বিষ্ণুজ্যোতি এসএসজি দুটা বিষ্ণুজ্যোতি আছে এটাত 11টা মেম্বাৰ আছে গোটে 11টাৰে আছে 100% হেতৰ হৈ গৈছে সো হেতি গোটে কিটাই পাব কিন্তু এইটো বিষ্ণুজ্যোতি নাপায় যিকোনো এটা মেম্বাৰে সো আপোনালোকৰ নিজৰ খিনি আপোনালোকে চাই ল'ব ইয়াত যদি নাপায় এবু সেকেন্ড পেজ আছে সেকেন্ড পেজত যাব যদি সেকেন্ড পেজখনতো আপোনালোকৰ এসএসজি গ্ৰুপটো নাম নাই নহলে আপোনালোকে 3 নম্বৰ পেজখনত যাব 3 নম্বৰ পেজখনত চাই ল'ব 3 নম্বৰ পেজখনত থাকিবই যাৰ যাৰ এসএসজি নাই সো এবাৰ ভালকে চাই ল'ব যদি মোৰ ভিডিওটো চাই ভাল পাইছে তা লাইক কৰিব কমেন্ট কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওসমূহ পাই থাকিবৰ কাৰণে সো ধন্যবাদ